Hello guys, subscribe my YouTube channel and press on the bell icon for never miss an update from this YouTube channel. And like the video and also share it. Don't forget comment about this video. Thank you. Hello guys, এই ভিডিওত আমি আলোচনা কৰিম ৰেশনেল নাম্বাৰ যাক আমি অসমীয়াত কওঁ পৰিমেয় সংখ্যা। এই ভিডিও সংখ্যা ডিটেইলছত আমি আলোচনা কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষ কৰিব। তো গাইস পোনপ্ৰথমতে ৰেশনেল নাম্বাৰ যেটো আছে ইয়াৰ ৰেশনেল শব্দটোৰ অৰ্থটো হ'ল পৰিমেয় সংখ্যা। ৰেশনেল নাম্বাৰ এটা ৰিপ্ৰেজেন্টেশন আছে বা এটা ফৰ্মেশন আছে সেয়া হ'ল p by q মই অলপ ভালকৈ লিখি লৈছো। ৰেশনেল নাম্বাৰৰ যেটো ৰিপ্ৰেজেন্টেশন সেইটো হ'ল p by q য'ত q not equal 0 ইয়াত হ'ল যে যিবিলাক সংখ্যাক ৰেশনেল নাম্বাৰ যেটো আছে এই ৰেশনেল নাম্বাৰ যেটো ডেফিনেশন সেয়া হ'ল এইটো যিবিলাক সংখ্যাক p by q আৰ্হি প্ৰকাশ কৰিব পাৰি আৰু য'ত q not equal 0 মানে q ৰ মান 0 নহয় সেইবিলাক সংখ্যাক আমি পৰিমেয় সংখ্যা বা ৰেশনেল নাম্বাৰ বুলি কম। তো গাইস এয়া হ'ল যেটো ৰেশনেল নাম্বাৰ আছে এই ৰেশনেল নাম্বাৰৰ ৰিপ্ৰেজেন্টেশন বা ফৰ্মেশন। আপোনালোকে চাব পাৰিছে p by q য'ত q not equal 0 আৰু ইয়াত p আৰু q যে আছে এই p আৰু q both integer p আৰু q দুইটাই অখণ্ড সংখ্যা হয় both integer। আপোনালোকে বুক বিলাকত চাব পাৰে য'ত p আৰু ইয়াত যি দুটা p আৰু q আছে এই p আৰু q ইন্টিজাৰ হয়। ইন্টিজাৰ মানে অসমীয়াত আমি কওঁ অখণ্ড সংখ্যা বুলি কওঁ। তো গাইস আশা কৰো এটো বুজি পাইছে। ফৰ্মেশনটো হ'ল p by q য'ত q not equal 0 মানে q ৰ মান 0 নহয়। q ৰ মান 0 ৰ বাহিৰে বাকি যিকোনো হ'ব পাৰে অথবা যেটো q আছে q not equal 0 এটো হ'ল জেনাৰেল ৰিপ্ৰেজেন্টেশন অফ পৰিমেয় সংখ্যাৰ এটো হ'ল জেনাৰেল ৰিপ্ৰেজেন্টেশন। গাইস এতিয়া আমি আলোচনা কৰিম যে কোনবিলাক সংখ্যাক p by q আৰ্হিত প্ৰকাশ কৰিব পাৰি অথবা পৰিমেয় সংখ্যা শিকাৰ লগে লগে p by q আৰ্হিত কোনবিলাক সংখ্যা আমি কোনবিলাক সংখ্যাক আমি এইটো আৰ্হিত অথবা p by q আৰ্হিত প্ৰকাশ কৰিব পাৰিম সেয়াও জানিব লাগিব। প্ৰথমতে আহিব ইন্টিজাৰ। যিমানবিলাক যিমানবিলাক আছে অখণ্ড সংখ্যা যিমান আছে গোটেই কেইটা অখণ্ড সংখ্যাকে আমি p by q আৰ্হিত প্ৰকাশ কৰিব পাৰি। গোটেইবিলাক অখণ্ড সংখ্যাকে আমি p by q আৰ্হিত প্ৰকাশ কৰিব পাৰি। ইয়াৰ পৰা আমি গম পাওঁ যে ইন্টিজাৰ অথবা অখণ্ড সংখ্যা যিমান আছে গোটেই অখণ্ড সংখ্যাই ৰেশনেল নাম্বাৰ হয়। তো গাইস এতিয়া আমি ইন্টিজাৰৰ বিষয়ে আলোচনা কৰিলো যে ইন্টিজাৰ গোটেই কেইটা মানে যিমান ইন্টিজাৰ আছে গোটেই কেইটা ইন্টিজাৰে ৰেশনেল নাম্বাৰ হয়। উদাহৰণ এক্সাম্পল যেনেদৰে আমি ললো 25ক আমি p by q আৰ্হিত প্ৰকাশ কৰিব পাৰিম কাৰণ ইন্টিজাৰৰ তলত সদায় এক এটা থাকে। ইয়াত আমি p ৰ মান পাই যাম ওপৰত 25 আৰু q ৰ মান পাই যাম 1 অথবা q ৰ মান 1 p ৰ মান 25। আৰু উদাহৰণ লওঁ যেনেদৰে মই ললো 0 এটা ইন্টিজাৰ হয় 0ৰ তলতো আমি 1 এটা লিখিব পাৰি অথবা ইয়াত যেটো
p ৰ মান হ'ব সেয়া হ'ব 0 আৰু যেটো q ৰ মান হ'ব সেয়া হ'ব 1 অথবা 0 ক আমি p/q আহি প্ৰকাশ কৰিব পাৰিছো আৰু 0 এটা পৰিমেয় সংখ্যা বা ৰেশনেল নাম্বাৰ হয় তো গাইস আশা কৰো ইমানখিনি বুজি পাইছে তে গাইস আমি আলোচনা কৰিম এতিয়া আমি আলোচনা কৰিম যে ৰুট ওভাৰৰ ভিতৰত কোনবিলাক সংখ্যা পৰিমেয় হ'ব আৰু কোনবিলাক নহ'ব ধৰক ৰুট ওভাৰ a আছে যদি এই a2 ৰুট ওভাৰৰ ভিতৰত যি a2 আছে এটা সংখ্যা ধৰিলো ইয়াত এই a2 যদি পারফেক্ট স্কয়ার নাম্বার হয় পারফেক্ট স্কয়ার নাম্বার যদি হয় পারফেক্ট স্কয়ার নাম্বার যদি হয় পারফেক্ট স্কয়াৰৰ কাৰণে মই 2 দি দিছো স্কয়ার নাম্বার স্কয়ার ওকে এইটো পারফেক্ট স্কয়ার নাম্বার মানে ৰুট ওভাৰৰ ভিতৰত যেটো সংখ্যা থাকিব সেই সংখ্যাটো যদি পারফেক্ট স্কয়ার নাম্বার হয় তেতিয়া সেই ৰুট ওভাৰৰ গোটেই সংখ্যাটো হৈ যাব ৰেশনেল নাম্বার হৈ যাব অথবা পৰিমেয় সংখ্যা হৈ যাব এতিয়া আমি জানিব লাগিব যে ৰুট ওভাৰৰ ভিতৰত যেটো সংখ্যা আছে সেই সংখ্যাটো পারফেক্ট স্কয়ার নাম্বার হয় নে নহয় আমি কেনেকৈ গম পাম পারফেক্ট স্কয়ার হয় নে নহয় আমি কেনেকৈ গম পাম তাৰ কাৰণে মই ইয়াত শিকাই আছো পারফেক্ট স্কয়ার হয় নে নহয় কেনেকৈ গম পাম মই ইয়াত তিনিটা উদাহৰণ লৈছো ধৰক এটা ললো মই √3 এটা লৈছো মই √4 আৰু এটা লৈছো মই √16 আৰু এটা লৈছো মই √18 চাৰিটা লৈছো এই চাৰিটা আমি ইয়াত লৈছো এই চাৰিটাতে মই শিকাব চেষ্টা কৰিম যে ৰুট ওভাৰৰ ভিতৰত যিবিলাক সংখ্যা আছে 3 4 16 18 এইবিলাক পারফেক্ট স্কয়ার নাম্বার হয় নে নহয় তে পারফেক্ট স্কয়ার নাম্বার হয় নে নহয় তাক জানিবলৈ হলে আমি ৰুট ওভাৰৰ ভিতৰত যিবিলাক সংখ্যা আছে সংখ্যাবিলাকৰ মৌলিক উৎপাদক ওলাব লাগিব যেনেকুৱা 3 যেতিয়া আমি মৌলিক উৎপাদক ওলাম 3 ক আমি এনেকা হৰণ কৰিব লাগিব 3 টো এটা মৌলিক সংখ্যা হয় অথবা 3 ক আমি 3 ৰে হৰণ কৰিব পাৰো 1 টাইমস যাব 3 * 3 অথবা এই যেটো 3 আছে এই 3 টোক আমি ভাঙি এনেকুৱা লিখিব পাৰো 3 * 3 ইয়াত চাওক এই যেটো মৌলিক সংখ্যাৰ উৎপাদক পাইছো 3 মৌলিক সংখ্যাৰ মৌলিক উৎপাদক যেটো আমি পাইছো ৰুট ওভাৰৰ ভিতৰত যেটো সংখ্যা আছিল সেইটো মৌলিক হয় এই মৌলিক সংখ্যাৰ যি মৌলিক উৎপাদক পাইছো 3 * 1 ইয়াত কোনো জোৰ নাই জোৰ আছে নেকি জোৰ নাই মানে জোৰ বুলি কয় এই কাৰণে কৈছো মানে নাম্বাৰ অফ পেয়াৰ্স s of 3 আছে 3 আৰু আছে নেকি নাই ইয়াত 1 আছে 1 আৰু আছে নেকি নাই অথবা 3 ৰ আৰু এটা থাকিলে তেতিয়া এজোৰ হলেহেঁতেন ইয়াত জোৰ নাই যেতিয়া 3 ৰ আৰু এটা থাকিলেহেঁতেন তেতিয়া এজোৰ হলেহেঁতেন আৰু তেতিয়া এই সংখ্যাটো পারফেক্ট স্কয়ার নাম্বার হলেহেঁতেন ইয়াত চালো 3 পিছতো আৰু একো নাই মানে আৰু এটা 3 নাই অথবা 3 এটাই আছে সেই কাৰণে ইয়াক আমি এই যেটো √3 আছে √3 টোক আমি পারফেক্ট স্কয়ার নাম্বার বুলি ক'ব নোৱাৰিম 3 টো আৰু যেতিয়া আমি ৰুট ওভাৰৰ ভিতৰৰ সংখ্যাটো পারফেক্ট স্কয়ার নাম্বার বুলি ক'ব নোৱাৰিম তেতিয়া এই সংখ্যাটো অপৰিমেয় হৈ যাব পৰিমেয় নহব ৰেশনেল নহব ইৰেশনেল হৈ যাব বুজি পাইছে তো এতিয়া হক ৰুট ওভাৰৰ ভিতৰত যেটো 4 আছে চাও ৰুট ওভাৰৰ ভিতৰত 4 আছে যেটো এই 4 টো মৌলিক মানে পারফেক্ট স্কয়ার নাম্বার হয় নেকি 4 এটা 4 ৰ মৌলিক উৎপাদক আমি ওলাম 4 ৰ মৌলিক উৎপাদক ওলাম 4 এটা যুগ্ম সংখ্যা হয় আৰু ইয়াত এটা কথা মনত ৰাখিব যুগ্ম সংখ্যা হলে আমি সদায় 2 ৰে হৰণ কৰো 2 ৰে 4 হৰণ কৰিলে 2 বাৰ যাব কাৰণ আমি জানো 2 2 গুণ 4 হয় এতিয়া এই 4 চাওক লাষ্টত 2 ওলাইছে 2 টো মৌলিক সংখ্যা হয় আৰু আমি হৰণ কৰিব নালাগে যেতিয়া লাষ্টত মৌলিক সংখ্যা ওলাব তেতিয়া আৰু হৰণ কৰিব নালাগে এটা ৰুট ওভাৰৰ মানে যেটো সংখ্যা আছিল 4 এই 4 টোক আমি ভাঙি এনেকুৱা লিখিছো দুটা 2 ওলাইছে না 2 * 2 ইয়াৰ সব প্ৰথমতে 2 আছে আৰু ইয়াৰ এটা জোৰ আছে আৰু এটা 2 আছে মানে কি এটা জোৰ আছে ইয়াত 2 ৰ এটা জোৰ আছে আমি কি কৰিম এটা জোৰৰ পৰা 2 ৰ এটা জোৰৰ পৰা আমি এটা 2 লৈ লম এটা 2
লৈ আৰু যেতিয়া আমি এনেকুৱা ল'ব পাৰিম যেতিয়া এনেকুৱা দুটাৰ পৰা এটা ল'ব পাৰিম তেতিয়া যেটো নাম্বাৰ হ'ব সেই নাম্বাৰটো পাৰফেক্ট স্কয়াৰ নাম্বাৰ আৰু যেতিয়া পাৰফেক্ট স্কয়াৰ নাম্বাৰ হৈ যাব তেতিয়া তাক আমি পৰিমেয় সংখ্যা বুলি কম অথবা ইয়াত যেটো √4 আছে এই √4 টোক আমি এনেকুৱা লিখিব পাৰিম √4 ইকুৱেল টু লিখিব পাৰি অথবা √4 যেটো আছে তাৰ ভ্যালু হৈ যাব 2 আৰু 2 ৰ তলত 1 আছে হয় না 2 এটা ইন্টিজাৰ হয় ইন্টিজাৰৰ তলত 1 এটা আছে 1 থাকিলে তো এটো পৰিমেয় হৈ যাব অথবা ইয়াক আমি p বাই q ৰ হিত প্ৰকাশ কৰিব পাৰিম ইয়াক আমি p বাই q ৰ হিত প্ৰকাশ কৰিব পাৰিম মই এটো অলপমান সাইড কৰি লৈছো ঠিক আছে এতিয়া ইয়াক আমি p বাই q ৰ হিত প্ৰকাশ কৰিব পাৰিম 2 বাই 1 যেটো আছে ইয়াক আমি p বাই q ৰ হিত প্ৰকাশ কৰিব পাৰিছো যত p 2 আৰু q ৰ মান 1 অথবা √4 টো এটা কি হয় √4 টো এটা পৰিমেয় সংখ্যা হয় বুজি পাইছে এতিয়া বলক যেটো তাৰ পিছৰ যেটো আছে সংখ্যা 16 টো চাও এই 16 টো চাও কি হয় মৌলিক সংখ্যা হয় না এই 16 টো পৰিমেয় সংখ্যা √16 যেটো আছে এটো পৰিমেয় সংখ্যা হয় নে নহয় পৰিমেয় সংখ্যা হয় নে নহয় তাক পৰীক্ষা কৰিবৰ কাৰণে ভিতৰত যেটো সংখ্যা আছে হেতু আমি চাব লাগিব পারফেক্ট স্কয়ার নাম্বার হয় নেকি আৰু পারফেক্ট স্কয়ার নাম্বার হয় নেকি হেতু জানিবলৈ ভিতৰৰ যেটো সংখ্যা সংখ্যাটোৰ আমি উৎপাদক ওলাম এনেকুৱা 16 আছে 16 ৰ উৎপাদক ওলাই দিম 2 ৰে হৰণ কৰিব পাৰিম কাৰণ 16 টো মৌলিক যুগ্ম সংখ্যা হয় 2 ৰে হৰণ কৰিলে 8 বাৰ যাব 8 টো যুগ্ম সংখ্যা হয় আমি আকৌ 2 ৰে হৰণ কৰিম 2 ৰে 8 ক হৰণ কৰিলে 4 বাৰ যাব 4 দুগুণ 8 হয় এতিয়া আকৌ 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে 4 2 বাৰ যাব এতিয়া লাষ্টত 2 ওলাইছে 2 টো মৌলিক সংখ্যা হয় আৰু আমি হৰণ কৰিব নালাগে অথবা এই 16 যে আছে 16 ক আমি ভাঙি 2 * 2 * 2 * 2 চাৰিটা 2 লিখিব পাৰো আৰু মই কৈছো এনেকুৱা দুটাৰ পৰা এটা ল'ব লাগিব এনেকুৱা দুটাৰ পৰা এটা ল'ব লাগিব অথবা এই দুটা 2ৰ পৰা এটা 2 লম পূৰণ এই দুটা 2ৰ পৰা এটা 2 আৰু 2 2 পূৰণ কৰি দিম 2 2 পূৰণ কৰিলে 4 হ'ব 2 2 গুণ 4 হয় অথবা √16 যেটো আছে ইয়াৰ মান হ'ব 4 অথবা 4 আৰু 4 ৰ তলত 1 আছে কাৰণ 4 টো ইন্টিজাৰ হয় এটা 4 ৰ তলত 1 আছে না যেটো আমি 4 পাইছিলো 4 ৰ তলত এটা 1 আছে কাৰণ 4 টো এটা ইন্টিজাৰ হয় ওকে এতিয়া 4 টো আমি p বাই q ৰ হিত প্ৰকাশ কৰিব পাৰিছো p আপন q অথবা √16 টো এটা পৰিমেয় সংখ্যা হয় এতিয়া গাইস এইটো আপোনালোকে চাই লব এইটো পৰিমেয় সংখ্যা হয় নে নহয় তো গাইস যদি ভিডিওটো বুজি পাইছে আমাৰ ভিডিওটোক এটা লাইক কৰি দিব আৰু যদি আমাৰ চেনেলত নতুন হয় সাবস্ক্রাইব কৰি কাষৰ যেটো বেল আইকন আছে সেইটো নতুন নতুন ভিডিও বিলাক সবাতোকৈ আগত পাবলৈ এটিভি ৰেশনাল নাম্বাৰৰ বিষয়ে আলোচনা কৰিছো অহা ভিডিওত আমি ইৰেশনাল নাম্বাৰৰ বিষয়ে আলোচনা কৰিম আজিলৈ ইমানেই ধন্যবাদ